আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটা ভাল চিন্তা কৰিছে যে আমি সমগ্ৰ BTC 5খন জিলাত যিমান হাইস্কুল আছে হায়াৰ ছেকেণ্ডাৰী স্কুল আছে এই গৰম বন্ধৰ দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰি কোচিং কেম্প কৰিবৰ কাৰণে আজি যেটো প্ৰয়াস হাতত লৈছে ৰাইজে গ্ৰহণ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰহণ কৰিছে এইটোৱে উদ্দেশ্য যে আমাৰ এই সামাৰ ভেকেশ্যন সময়ত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ পাঠদান স্কুলত বন্ধ হয় আৰু এই সময়ত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মানে পঢ়া শুনাত মনোযোগ নিদিয়ে গতিকে এই পঢ়াৰ যেটো কন্টিনিউটি এটো ৰাখিবৰ কাৰণে যেটো আমাৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনাল পৰীক্ষা ফেব্ৰুৱাৰী মাহতে হয় 6 মাহ মাত্ৰ হাতত আছে ইয়াৰ কাৰণে এই সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগাবৰ কাৰণে পঢ়াৰ যেটো সিস্টেম এটো ধাৰাবাহিকভাৱে ৰাখিবৰ কাৰণে এইখিনি ব্যৱস্থা কৰা হৈছে সমগ্ৰ BTCত 200টাতকৈ অধিক আমাৰ কোচিং চেণ্টাৰ চলি আছে আমি যোৱা 6 তাৰিখৰ পৰা গোসাইগাঁৱত কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি আমি আজি তামুলপুৰ জিলালৈ আহি পাইছোঁ আৰু কালি আমি ওদালগুৰি জিলাত গৈ পাম মুঠতে সব অঞ্চলত আৰু সব ডিস্ট্ৰিক্টত আমাৰ কোচিং কেম্পবিলাক ভালকৈ চলি আছে আমাৰ শিক্ষাগুৰুসকলে ভালকৈ শিকাই আছে ছাত্ৰ ছাত্ৰীবিলাকে যথেষ্টভাৱে ভাগ লৈ পেলাই আমাৰ যেটো কোচিং কেম্প এটো মানে সাফল্যমণ্ডিত কৰি আছে ইয়াৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিম তামুলপুৰ জিলাত 10টা আমি জানামতে 10টা আমি এই মাত্ৰ আৰম্ভ কৰিছোঁ আৰু এটা দুটা বাঢ়াব পাৰে এই 2-3 দিনৰ ভিতৰত যিয়ে নহওক যেটো আমি আজি জাৰগাঁও হাইস্কুলত আহিছোঁ ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী বড়ো মিডিয়াম আৰু এছামিছ মিডিয়াম দুটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলক কোচিং দিয়া যে ব্যৱস্থাটো চলি আছে চাই পেলাই বহুত ভাল লাগিছে আৰু আমাৰ লগত আমাৰ দলীয় কৰ্মীবিলাকো আমাৰ লগত যোগদান কৰিছে ইয়াৰ কাৰণে সমগ্ৰ আমাৰ তামুলপুৰবাসীক আৰু আমাৰ মুৰব্বীসকলৰ গাৰ্জেনসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নিজৰ ল'ৰা ছোৱালীক আজি কোচিং ক্লাছত পঠাই দিয়াৰ কাৰণে আৰু আমাৰ গাৰ্জেনসকলক অনুৰোধ কৰিব খুজিছোঁ যাতে নিজৰ ল'ৰা ছোৱালী যেহেতু মেট্ৰিকত বহিব ইয়াৰ কাৰণে এই 6টা মাহটো অলপ যত্ন কৰে পঢ়া শুনাৰ কাৰণে সুবিধা দিয়ে পঢ়া শুনাৰ কাৰণে কি সামগ্ৰী লাগে কিতাপ লাগে এইবিলাক যাতে যোগান কৰি দিয়ে ইয়াৰ কাৰণে আমাৰ গাৰ্জেনসকলক অনুৰোধ কৰোঁ